যিহেতু ভিক্টৰ দাসে কিবা কোৱা বুলি মই গম পালোঁ যিটো ছ'চিয়েল মিডিয়াৰ যোগেদি। ভিক্টৰ দাস ডাঙৰীয়া বিজেপিৰ এটা প্ৰতিনিধি হিচাপে যিহেতু তেখেতে নিজকে আমাৰ বিধানসভা সমষ্টি গড়েশ্বৰৰ হয় বুলি কৈ লোৱাটো সকলো ৰাইজে ভিক্টৰ দাসক হয়তো চিনি নাপায় বুলি ভাবি লৈছে। ভিক্টৰ দাসৰ ঘৰটো কোনখিনিত আছে? পুৰণা তামোলপুৰৰ মানে পশ্চিম দিশে তেখেতৰ ঘৰ। মই নিজেই গৈছোঁ, তেখেতৰ ঘৰত মই নিজে মানে গৈ আহিছোঁ আগৰ দিনত, তেখেতে যেতিয়া প্ৰতিনিধি নাছিল হিচাপে। তামোলপুৰ এৰিয়াত ভিক্টৰ দাসৰ জন্মস্থান না গড়েশ্বৰ বিধানসভা সমষ্টিৰ জন্মস্থান মই জ্ঞাত। তেখেতে যিমানখিনি ৰাইজক মানে অন্ধকাৰত থ'ব বিচাৰিছে এইটো মিছা কথা। যিহেতু তেখেতে তামোলপুৰৰে বাসিন্দা, মই হ'লোঁ গড়েশ্বৰ সমষ্টিত পৰিষদীয় সমষ্টি হিচাপে মোৰ মানে গড়েশ্বৰ আৰু গাঁও হিচাপে মোৰ দেউলকুচি গাঁও। গোটেই বিধানসভা সমষ্টিত যিহেতু মই স্থায়ী বাসিন্দা হিচাপে মোৰ দেউলকুচি, জন্মস্থানটো মোৰ ইয়াতে। মই বাউণ্ডাৰী চিনি নাপায় বুলি কৈছে তেখেতে। বাউণ্ডাৰী কিয় চিনি নাপাওঁ? আমি মানে বিটিআৰখন সৃষ্টি কৰা, আমি BTC সৃষ্টি কৰা মানুহ আমি। হয়তো ভিক্টৰ দাসৰ সেই নলেজটো নাই, যিটো মানে BTR আমি সৃষ্টি কৰিলোঁ, BTC সৃষ্টি কৰিলোঁ, যিটো চুক্তি আমি কৰিলোঁ, যিটো সময়ত যিহেতু আমি সংগ্ৰাম কৰি আছোঁ, আমি নেতৃত্ব লৈছোঁ হিচাপে মানে গড়েশ্বৰ সমষ্টিটো এটা পৰিষদীয় সমষ্টি, শুক্লাই চাৰবাং মানে সমষ্টিটো এটা পৰিষদীয় সমষ্টি আৰু নাগৰিজুলি সমষ্টিটো পৰিষদীয় সমষ্টি। এই তিনিটা সমষ্টি যোগ হৈ আমাৰ মানে গড়েশ্বৰ বিধানসভা সমষ্টি হৈছে। তাৰে ভিতৰত 2,05,000 ভোটাৰ আছে, 228খন মানে ভোটিং চেণ্টাৰ আছে। কিমান জানিবলৈ আৰু কিমান বাকী? আপোনাৰ জ্ঞানৰ অভাৱ বুলি কৈছে তেখেতে কিমান মানে জ্ঞাত? তেনেহ'লে বহুত দিন আগতে তেখেতে মন্ত্ৰীমল্লা হ'ল হয়, ইমান যদি জ্ঞান থাকিল হয়। মইতো দুবাৰকে মই MCLA হ'লোঁ, সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছোঁ। ৰাইজে যদি মোক ভাল নাপায়, দুবাৰকৈ মই কিয় MCLA হ'ব পাৰিলোঁ হয়? হিচাপে ৰাইজে মোৰ লগত আছে। আৰু ভিক্টৰ দাসৰ লগত ৰাইজে আছে না নাই, এইবাৰ নিৰ্বাচনতে ইয়াৰ ৰিজাল্টটো ওলাব, ইয়াৰ পৰিচয়টো ওলাব। হিচাপে বৰ্তমানৰ গাঁও চুবুৰী নগৰে হওক, যিয়ে হওক, গোটেইখিনি এৰিয়াত বৃদ্ধ পিতৃ মাতৃ হওক, যুৱ বন্ধুসকলে হওক, আমাৰ ল'ৰা ছোৱালী হওক, সকলোৱে মোৰ প্ৰতি অলপ আস্থা থকাটো মই গম পাইছোঁ এই দুদিনত। যিহেতু বাকীবিলাকো আৰু ক'বলৈ মই লগা নাই, যিহেতু নিশ্চয় এই আহি থকা দিনত যিখিনি ভোট লৈ মই কমেও 80,000 ভোট লৈ মই জয়লাভ হ'ম।